তুলনী বিয়াৰ কইনাক গা ধুৱাবলৈ ইয়াত এতিয়া বেৰি বনোৱা হ'ব। আপোনালোকে চাবচোন কি সুন্দৰভাৱে বনাব। বেৰিটো বনাবলৈ কাৰণে গাঁত খান্দি লোৱা হ'ল। এতিয়া গাঁৱৰ ৰাইজে অতি সুন্দৰভাৱে বনাব বেৰিটো। এয়া গাঁৱৰ নিচাদৰ এজনে খুঁটাকেইটা পুতি লৈছে তেওঁ। এয়া মোৰ দেউতাই ডঙত মাৰিবলৈ চুঙি বনাইছে। চুঙি মানে এইটো বাঁহৰে এটা খিলি। এয়া বৰ্তাই টনাজৰি উলিয়াইছে। কি সুন্দৰভাৱে বৰ্তাই কৰিছে। এনেকৈও কৰিব পাৰে যে মই ভবা নাছিলোঁ। চাওকচোন কি সুন্দৰভাৱে তেওঁলোকে কৰিছে। আজি মই দেউতাৰ লগত বেৰি বনোৱা চাবলৈ আহি বহুত শিকিছোঁ যে এইবিলাকৰ নাম কেনেকৈ বনায়, এইবিলাক দেখি কেনে মই শিকিছোঁ আৰু সেই বুলিয়ে মই ভিডিঅ'টো বনাইছোঁ। এয়া মোৰ দেউতা আৰু দাদাই কাম লাগিছে যে এই বাঁহডাল চুচিছে, দেউতাই বাঁহডাল ৰং লগাইছে। এই বাঁহডালৰ নাম মই জনা নাছিলোঁ কি বুলি কয়। দাদাই মোক শিকাই দিলে যে এই বাঁহডালৰ নাম হেনো বেৰি বাঁহ, যিহেতু বেৰাত লগাব সেইকাৰণে নাম বোলে বেৰি বাঁহ। এই বেৰি বাঁহডালৰ গুৰিডোখৰ ধুনীয়াকৈ দেউতাহঁতে ফালি লৈছে। যিহেতু 4টা খুঁটা পুতি লৈছে, 4টা খুঁটাত 4ডাল সুমিয়াব। এয়া মোৰ নিচাদৰে বেৰি বাঁহডালৰ ওপৰত দিবলৈ এখন ধেনু বনাইছে। ধেনুখন কি সুন্দৰভাৱে বান্ধি দিছে আৰু লগতে কলডিলটোও লগাই দিছে। দেউতাই দলিচা বনাবৰ কাৰণে ধুনীয়াকৈ জোখত কাটি দিছে যে, আৰু এতিয়া আপোনালোকে চাবচোন কি সুন্দৰভাৱে দলিচাখন বনাব। এয়া বৰ্তাই অতি সুন্দৰভাৱে পাৰি লৈছে দলিচা বনাব যিহেতু। মই ভবা নাছিলোঁ যে কলগছৰ পৰাও এনেকুৱা ধুনীয়াকৈ বনাব পাৰিব। মই চাই থাকোঁতে চকুৰ আগতে বৰ্তাই অতি সুন্দৰভাৱে বনাই দিলে। মই আজি দেউতাৰ লগত আহি কেনে বহুত শিকিছোঁ যে এইবিলাকৰ নাম কেনেকৈ বনায়, কি সুন্দৰভাৱে গাঁঠিছে। মোৰ চকুৰ আগতে বৰ্তাই ইমান ধুনীয়াকৈ যে দলিচাখন বনালে, মই দেখিয়ে আচৰিত যে কলগছৰ পৰাও ইমান ধুনীয়া বস্তু হ'ব পাৰে মই ভবাই নাছিলোঁ। কামৰ মাজতে দেউতাই এবাটি সাজ খাই লৈছে। বেৰি বাঁহডাল আনি কেনে খুঁটাকেইটাত অতি সুন্দৰভাৱে দাদাহেঁতি বৰ্তা নিচা সকলোৱে লগতে বাঁহডাল ভৰাইছে, যিহেতু বাঁহডাল ভৰাবলৈ অলপ কষ্ট। বেৰি বাঁহডাল ভৰাবলৈ 5জন মানুহ দৰকাৰ হৈছে। চাওকচোন দেউতাহঁতে অতি সুন্দৰভাৱে বাঁহডাল ফিটিং কৰি দিলে। এতিয়া আপোনালোকে দেখিব যে কিদৰে কলপটুৱা লগাব। দাদাহেঁতি দেউতা নিচা কি সুন্দৰভাৱে তেওঁলোকে বেৰিটো বনাই আছে। সকলোৱে মিলি বনাই আছে। দৈত্যগতি নাতিয়েকৰ তুলনী বিয়াৰ উপলক্ষে কিমান কষ্ট কৰি তেওঁলোকে বেৰিটো বনাইছে। পৰম্পৰা
চব বাঁহৰে তেওঁলোকে পিনগিলি মাৰিছে। নিশ্চয় এইফালে হালটো দেখাই দিয়ক। এইটো বাঁহৰে হাল। এতিয়া দেখাব এতিয়া নিচা মাৰি। অকণমান বিৰতি লৈছে যিহেতু এতিয়া জলপানৰ আয়োজন কৰিছে। এয়া আমাৰ দাদাই এই জলপান খাবলৈ তেওঁ খাইছে ধুনীয়াকৈ। কৃষ্ণ এয়া কাম কৰি আছে। কাটিং কৰি আছে সুন্দৰভাৱে। লাহেকে ধৰক। এইখন কইনা গা ধুবলৈ দলিচাখন পাৰিলে দেউতাহঁতে। এইকেইডালক কি কয় বোলে? এইকেইডাল সকলোৱে লগে ভাগে মিলি বনালে যে কি সুন্দৰভাৱে বেৰিটো বনালে। চাওকচোন আপোনালোকে যে কলপটুৱাৰ পৰাও এনেকুৱা ধুনীয়াকৈ বনালে। কি সুন্দৰভাৱে ফিনিচিং কৰিছে। এতিয়া দলিচাখন চাওক কি সুন্দৰভাৱে ফিটিং কৰি দিছে। এতিয়া এইটো যিটো কলপুলি ৰুইছে সেইটো বোলে কইনাৰ বোলে দৰাৰ কাৰণে পুতিছে এইটো।